Hey guys, welcome to the channel. আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম NPS-ৰ বিষয়ে। NPS-ৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল পেঞ্চন স্কিম। NPS-টো হ'ল ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা এটি আকৰ্ষণীয় আৰু এটি গুৰুত্বপূৰ্ণ ৰিটায়াৰমেণ্ট ছেভিংছ প্লেন। NPS আপোনাক অল্ড এজৰ কাৰণে তাৰমানে যেতিয়া আপোনাৰ বয়স হৈ যাব সেইটো সময়ৰ কাৰণে ৰিটায়াৰমেণ্ট প্লেনিং কৰিবলৈ সহায় কৰে। যিহেতু NPS এটি মাৰ্কেট লিংক যোজনা হয়, সেইকাৰণে NPS-ত পোৱা ৰিটাৰ্ণটো মাৰ্কেট পাৰফৰ্মেন্সৰ ওপৰত ডিপেণ্ড কৰে। NPS এটি কুশল আৰু কম লাগতত ইনভেষ্টমেণ্ট কৰা এটি স্কিম হয়। এতিয়া আমি ডিছকাছ কৰিম NPS-ত কোনে ইনভেষ্টমেণ্ট কৰিব পাৰে। NPS-ত ইনভেষ্টমেণ্ট কৰিব হ'লে আপোনাৰ এজন ভাৰতীয় নাগৰিক হোৱাটো মেণ্ডেটৰী হয় আৰু লগতে আপোনাৰ বয়স 18 পৰা 65 বছৰ হোৱাটো বাধ্যতামূলক হয়। NPS গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে মেণ্ডেটৰী এটি যোজনা হয়, কিন্তু কৰ্পৰেট এমপ্লয় আৰু সাধাৰণ জনগণৰ কাৰণে NPS উপলব্ধ আছে। তাৰ মানে সাধাৰণ জনগণ আৰু কৰ্পৰেট এমপ্লয়িজবিলাকে NPS-ত নিজৰ কণ্ট্ৰিবিউশ্যন কৰিব পাৰে। NPS-ৰ দুটা টাইপছ থাকে। প্ৰথম টাইপটোক কোৱা হয় টিয়াৰ 1 আৰু দ্বিতীয় টাইপটোক কোৱা হয় টিয়াৰ 2। টিয়াৰ 1ত যদি আপুনি পইচা ইনভেষ্টমেণ্ট কৰিছে NPS-ত, তেতিয়াহ'লে সেই টিয়াৰ 1ৰ এটা কণ্ডিশ্যন আছে, তাত আপোনাৰ কোনো ধৰণৰ ফ্লেক্সিবিলিটি নাথাকে। তাৰমানে যদি আপোনাৰ পইচাৰ প্ৰয়োজন হয় মাজতে, আপুনি 60 বছৰ হোৱা নলৈকে আপুনি কোনো ধৰণৰ পইচা ইয়াৰ পৰা প্ৰিমেচিয়ৰ বা উইথড্ৰ কৰিব নোৱাৰিব। কিন্তু কিছুমান স্পেচিফিক নিডছ যদি আপোনাৰ থাকে, তেতিয়াহ'লে আপুনি পাৰ্চিয়েল উইথড্ৰ কৰিব পাৰে। টিয়াৰ 2ত আপোনাৰ ফ্লেক্সিবিলিটি থাকে, তাৰমানে আপুনি যেতিয়া ইচ্ছা NPS-ৰ পৰা টিয়াৰ 2ত পইচা উলিয়াব পাৰে। টিয়াৰ 1ত ইনকাম টেক্সৰ ছেকশ্যন 80C আণ্ডাৰত আপুনি টেক্স ৰিবেট পাব পাৰে, কিন্তু টিয়াৰ 2ত আপুনি কোনো ধৰণৰ টেক্স ৰিবেট নাপাব। টিয়াৰ 1ৰ যিটো মুখ্য উদ্দেশ্য সেইটো হ'ল লং টাৰ্ম ৰিটায়াৰমেণ্ট প্লেনিং আৰু টেক্স ছেভিংছ। টিয়াৰ 2ত আপোনাৰ শ্বৰ্ট টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰাৰ কাৰণে এটা সুন্দৰ পৰিকল্পনা হ'ব পাৰে। ইয়াৰ বাহিৰে যদি আপোনালোকে NPS-ৰ বিষয়ে আৰু বেছি জানিব বিচাৰে, মই আপোনাক এক্সাম্পলৰ সৈতে অলপ বুজাব পাৰোঁ। তাৰ মানে ধৰি লওক আপোনাৰ হাতত দুটা গুল্লাক আছে। গুল্লাক মানে যিটোত আমি সৰুৰে পৰা পইচা পাতি অলপকৈ জমা কৰোঁ। সেই কইনছবিলাক থাকে যে তাত আমি জমা কৰোঁ, সেইবিলাককে গুল্লাক বুলি কোৱা হয়। টিয়াৰ 2টো হ'ল এনেকুৱা এখন গুল্লাক য'ৰ পৰা আপুনি পইচা ওলাব নোৱাৰিব, তাৰমানে সেইটো মাজত আপুনি ভাঙিব নোৱাৰিব। কিন্তু টিয়াৰ 2টো এনেকুৱা এখন গুল্লাক য'ত আপুনি মাজৰ পৰা ভাঙিব পাৰিব। তাৰমানে অবভিয়াছলি যদি আপুনি ৰিটায়াৰমেণ্টৰ কাৰণে আপোনাৰ লং টাৰ্ম পাৰপাছৰ কাৰণে যদি প্লেনিং কৰি আছে, তেন্তে আপোনাৰ টিয়াৰ 1টো বেষ্ট হ'ব। তাৰমানে তাত যদি আপুনি পইচা ভাঙিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ এইটো এটা প্লাছ পইণ্ট থাকিব যে আপুনি ফিউচাৰত গৈ কিনে সেইটোৰ পৰা এটা ভাল কৰ্পাছ এমাউণ্ট পাব পাৰে। NPS-ত আপোনাক দুটা চইচ দিয়া হয়, এটা হ'ল এক্টিভ চইচ আৰু এটা হ'ল অটো চইচ। এক্টিভ চইচত আপোনাক নিজে চিলেক্ট কৰিব দিয়া হয় যে আপুনি ইকুইটিত বেছি ইনভেষ্টমেণ্ট কৰিব, নাকি কৰ্পৰেট বণ্ডত ইনভেষ্ট কৰিব, নাকি গভৰ্ণমেণ্ট বণ্ডত ইনভেষ্টমেণ্ট কৰিব। কিন্তু যদি আপুনি অটো চইচটো চিলেক্ট কৰে, তেতিয়াহ'লে আপুনি এক্সট্ৰাকৈ নিজৰ মাথা মাৰিব নালাগে। তাত অট'মেটিকেলি এনেকুৱা এটা ছিষ্টেম কৰা থাকে, যিমানে আপোনাৰ এইজটো বাঢ়ি থাকিব সিমানে ইকুইটিৰ এল'কেশ্যনটো কমাই দিব, আৰু যিটো ডেপ্ট আছে, যিটো অপশ্যন মানে ছেফ থাকে, সেই অপশ্যনটো লৈ লাহে লাহে এল'কেশ্যনটো বঢ়াই দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। যদিহে এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে আৰু ইনফৰ্মেটিভ লাগিছে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰক। লগতে এই ভিডিঅ'টো আপোনালোকে আপোনাৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ এই চেনেলটো। লগতে বেল আইকনটো প্ৰেছ কৰিব। জয় আই অসম, জয় হিন্দ, জয় ভাৰত।